আৰু যিখিনি পোষ্ট আমাৰ প্ৰয়োজন আছে আমাৰ অফিসটো স্মুথ ফাংশনিংৰ কাৰণে বিটিআৰ অঞ্চলৰ আমাৰ চিফ সেক্রেটারিক আজি দায়িত্ব দিয়া হৈছে আৰু এটো এটা ট্ৰাইপাৰ্টাইট এটা মেকানিজম এটা উলোৱা হৈছিল আৰু এই মেকানিজমৰ দ্বাৰা চিফ সেক্রেটারি ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে অতি শীঘ্ৰে যাতে এই ভেকেন্ট পোষ্টখিনি ফিল আপ কৰিব পাৰে আৰু লগতে আমাৰ নতুনকে পোষ্ট ক্ৰিয়েট কৰিব পাৰে আৰু তাৰ প্ৰয়োজন অনুযায়ী ইয়াৰ লগতে ডিটিডব্লিউএসি ইলেকশন হোৱা নাই আমি সকলোৱে জানো এটো আমাৰ একদৰে এটা পাৰ্ট আছিলে আমাৰ বড়োকছাৰী ৱেলফেয়াৰ কাউন্সিলৰ তৰফৰ পৰা ইউবিপিও নিখিল বড়ো ছাত্ৰ সন্থা সকলো কনসালটেশন কৰি এটো সাবমিট কৰা হৈছে ভিলেজ লিষ্ট আৰু কনস্টিটুৱেন্সি লিষ্ট আৰু এই কাৰণে এই ভিলেজ লিষ্ট আৰু কনস্টিটুৱেন্সি লিষ্টটো এক্সামিন কৰি অতি শীঘ্ৰে তাত যাতে কনস্টিটুৱেন্সি নটিফিকেশন কৰিব পাৰে এই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্দেশ দিছে ইয়াৰ লগতে যিবিলাক ডেভেলপমেন্ট নিডস আছে বড়োলেণ্ডক বাদ দি বিটিআৰ কাউন্সিল